হাই গাইজ মই আহিছোঁ এখন বিয়াত কিন্তু বিয়া বাদ দিওঁ সেই এবাৰ লোকেশ্যন চাওক কি ধুনীয়া লোকেশ্যন মই আজি ভিডিঅ' নকৰিম বুলি ভাবিছিলোঁ কিন্তু মানে ইমান ধুনীয়া ঠাই দেখি মানে আপোনালোকক নেদেখুৱাকৈ থাকিব নোৱাৰিলোঁ তো এতিয়া ঠাই চাওক ধুনীয়া ধুনীয়া ঠাই তো মোৰ সৈতে বলক 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 ইয়াৰ পৰা দেখুৱাই যাম গোটেইখিনি একদম নেচাৰেল পৰিৱেশ গাঁৱৰ পৰিৱেশ পূৰা পিছফালে বিয়া কিন্তু বিয়া বাদ দিয়ক দৃশ্য চাওক আজি ধুনীয়া ধুনীয়া দৃশ্য বাপৰে মানে এনেকুৱা গাঁও মই আগতে দেখা নাছিলোঁ কাৰণ ইমান ধুনীয়া ধুনীয়া গাঁৱতো চবতে থাকে ময়ো গাঁৱতে থাকোঁ কিন্তু গাঁৱৰো ভাগ আছে নহয় কি খুব ধুনীয়া ধুনীয়া গাঁও আছে আমাৰ অসমত চাব জানিলে বহুত ভাল ভাল ঠাই আছে আচলতে কিন্তু আমি বেলেগত যাওঁ পইচা খৰচ কৰি ফ্লাইটৰ টিকেট কাটি একদম ডুবাই ছিংগাপুৰ বেলেগ বেলেগ দেশত যাওঁ কিন্তু আচলতে চাব জানিলে আমাৰ অসমখন বহুত ধুনীয়া আৰু যে আপোনালোকে যদি অসমখন মানে ভালকৈ চাব বিচাৰে ভালদৰে অসমৰ দৃশ্য চাব বিচাৰে তেনেহ'লে টাউন চাই লাভ নাই গাঁৱত চাব লাগে গাঁৱৰ পৰিৱেশেই আমাৰ অসমৰ আচল পৰিচয় তাৰমানে আচল দৃশ্যবিলাক আপোনালোকে গাঁৱতহে দেখা পাব টাউনত দেখা নাপায় গতিকে গাঁও চাওক গাঁও খুব ধুনীয়া গাঁও এখন আৰু ইয়াত মই কেনেকুৱা এটা বেলেগ দৃশ্য দেখিছোঁ মানে কি এইটো হৈছে মেইন ৰাস্তাটো আৰু মেইন ৰাস্তাৰ কাষত জেনেৰেলি মানে ঘৰবিলাক থাকে গাঁৱতে হওক বা টাউনতে হওক কিন্তু ইয়াতে কেনেকুৱা একদম গাঁৱৰ পৰা বহুত ভিতৰত চাব দেই গাঁৱৰ পৰা ক'লোঁ ৰাস্তাৰ পৰা বহুত দূৰতহে আচলতে ঘৰবিলাক বান্ধে মানুহ থাকে তাৰমানে এইটো ৰাস্তা এইটো মেইন ৰাস্তা আৰু ইয়াৰ পৰা ঘৰ ক'ত আছে চাওক দূৰৈত এই বিয়াত যে মই আহা বুলি ক'লোঁ সৌখন বিয়াঘৰ আৰু এইটো হৈছে ৰাস্তা ইমান দূৰ চাওক প্ৰায় 100 মিটাৰমান খোজকাঢ়ি মানে গ'লেহে ৰাস্তাটো পায় দেখুৱাব লাগিলে এতিয়া ইয়াত বহুত ঠাই আছে যিবিলাক মোৰ বহুত ভাল লাগিছে দেখুৱাবলৈ কিন্তু ইমানটো দেখুৱাব নোৱাৰোঁ গতিকে যিখিনি বাৰু সেইখিনি অলপমান আগুৱাই যাই দেখুৱাই আছোঁ আৰু ইয়াৰে গছ চাওক না গছ একদম পূৰা সকলোফালে গছেই গছ মানে ইয়াত এতিয়াতো ঠাণ্ডাৰ দিন কিন্তু গৰম দিনত আহি যিটো মজা লাগিব আৰু গৰমৰ দিনত এই গছবিলাক যে আহিছে গছৰ তলত জিৰণি লৈ খুব ধুনীয়াকৈ জিৰণি ল'ব পাৰে তাৰমানে গৰমত ভাল লাগিব আৰু এতিয়াতো ৰ'দ আছে কিন্তু আবেলি সময়ত খুব ধুনীয়া লাগে তাই গাঁৱৰে এজন মানুহক লগ পাইছোঁ আৰু সুধিম গাঁওখনৰ বিষয়ে অলপমান যদি কৈ দিয়ে গাঁওখন মোৰ খুব ভাল লাগিছে আচলতে তো কি ক'ব গাঁৱৰ মানুহ হিচাপে ভালেই গাঁওখন ভালেই ন আৰু খুব ধুনীয়া ধুনীয়া পৰিৱেশ ইমান ধুনীয়াকৈ গছ ৰুৱে মানে চাওক গছেই গছ একদম আৰু শাৰী শাৰীকৈ তামোল গছ খুব শাৰী শাৰীকৈ ৰুৱে আৰু তামোল গছটো চবৰে ঘৰতে আছে কিন্তু আচলতে কি কেনেকুৱা দেখে সেইবিলাক নাচায় য'তে ত'তে ৰুই দিয়ে কিন্তু ইয়াতে য'তে ত'তে নহয় খুব ধুনীয়াকৈ পৰিপাটিকৈ ৰুইছে যাতে মানে বেলেগ মানুহ আহিলে দেখি ভাল লাগে আৰু ভাল বুলি কয় সেইটোৱে বিচাৰে চবেই আৰু মোৰো ভাল লাগি গৈছে তাৰমানে তো সেইকাৰণে এতিয়া গাঁওখনৰ বিষয়ে কিবা অলপ মানে ইয়াত কি আছে এনেই যেনেকুৱা কলেজ স্কুল তেনেকুৱা আছে অলপ ঘৰৰ পিছফালে আমাৰ গাঁওখনৰ পিছফালে এই ঘৰৰ পিছফালে ঘৰখনৰ পিছফালে আৰু মন্দিৰ আছে আৰু এখন থানাও আছে লগতে পঞ্চায়ত অফিচ আছে আমাৰ গাঁও অঞ্চল চববিলাক আছে আৰু গাঁও যদিও মানে এনেকুৱা নহয় যে কিছুমান বস্তু অভাৱ আৰু 2-3 বছৰ পিছত চাৰ্কেল আহিব হয় নেকি চব আছে আৰু গাঁৱত যদি কিবা মানে বয় বস্তু লাগে সকলোবিলাক পোৱা যায় ন ওচৰতে পোৱা যায় কোনো দূৰত যাব নালাগে আপোনালোকে নাভাবিব গাঁও যদি আৰু কিবা কিবি নাপায় সকলো পায় সুবিধা কিন্তু সকলোৱে আছে কিন্তু আপোনালোকে টাউনত যিটো পৰিৱেশ পাব ইয়াত একদম আহি মাছ লাগিব আৰু মই আহিছোঁ কইনাৰ লগত আহিছোঁ কিন্তু মোৰ যাব ইচ্ছা যোৱা নাই এতিয়া কিন্তু যাব লাগিব আজি যাব ইচ্ছা যোৱা নাই কাৰণ ধুনীয়া পৰিৱেশ আৰু গৰমৰ দিনত আহি ভাল লাগিব ইয়াত সেইকাৰণে ভাবিলোঁ গৰমৰ দিনত আলহী খাব আহিব লাগিব ইয়াত টাউন বেছি দূৰ নহয়তো আধা কিলোমিটাৰহে টাউন আমাৰ এইখন পৰে টাউনটো কি টাউন পৰে চাপটগ্ৰাম টাউন চাপটগ্ৰাম টাউন কালি গ'লোঁ কালি গৈ দেখুৱাব নোৱাৰিলোঁ আজিহে মানে ষ্টাৰ্ট কৰিলোঁ ব্লগিংটো তো যদি পাৰোঁ দেখুৱাম পিছত আহিলে আৰু অলপ দূৰ গৈ দেখুৱাম আৰু ভাল লাগিছে লগ পাই দেখুৱা আপোনাৰ নামটো কি কৃষ্ণ ৰায় কি ৰায় কৃষ্ণ ৰায় গাঁৱৰে লোক ইয়াৰ ওচৰতে ন কোনটো ঘৰ আপোনাৰ এই ঘাটটো যে দেখা যায় সেইফালে ঘৰ খুৰা বুলি ক'লোঁ খুৰাজনৰ আৰু অলপমান দেখুৱাম চাই থাকক মই অলপ খেতি বাতি আৰু গাঁওখনত কি খেতি কৰা হয় আলু কবি বেঙেনা টমেটো চববিলাক খেতি কৰা হয় ন ধান কি ধানৰ খেতি কৰা হয় ইয়াতে ধানৰ খেতিবিলাক আছে কি ধান আমাৰ ৰঞ্জিত ধানবিলাক আছে ৰঞ্জিত ধান মই চিনি নাপাওঁ ধানবিলাক কি কোনবিলাক কি ধান কয় আপোনালোকে জানে যদি ক'ব ধান আচলতে গাঁৱৰ পৰিৱেশ এই কাৰণে ভাল লাগে আৰু আপোনালোকে যে টাউনত থাকি যে খাবলৈ পাইছে কিহৰ কাৰণে খাবলৈ পাইছে খেতিয়কসকলৰ কষ্টৰ ফলত খাব পাইছে আৰু খেতিয়কসকলৰ কষ্ট ক'ত কৰে গাঁৱত কৰে গতিকে আপোনালোকে টাউনত থাকিলে অলপমান গাঁৱৰ পৰিৱেশ চাওক এইটোহে আচল মজা পাব আচল ভিউ আচলতে গাঁৱত পাব টাউনত নাপায় কেতিয়াও
সেইটোৱে কথা যদি আপোনালোকে অসমখন চাব বিচাৰে তেনেহ'লে গাঁৱত আহিব লাগিব আৰু কি আৰু এনেকুৱা ধৰণৰ গাঁৱত আহক তেতিয়াহে আপোনালোকে আচল মজা পাব খুব ধুনীয়া পথাৰ আছে সকলোফালে চাওক ইমান ডাঙৰ পথাৰ বাপৰে আৰু পাহাৰো আছে আচলতে এই ধুবুৰী ঠাইখন অলপ পাহাৰ আছে ধুবুৰী ঠাই হওক অভয়াপুৰী ঠাই হওক পাহাৰৰ কাৰণে বিখ্যাত হয় নাই পাহাৰৰ কাৰণে বিখ্যাত পাহাৰ আছে ইফালে বহুত পাহাৰ আছে আমাৰ ফালে ইমান পাহাৰ নাই বঙাইগাঁৱত আছে নাকাটি পাহাৰ বহুত ডাঙৰ পাহাৰ আছে কিন্তু ইয়াতে বহুত কেইখন পাহাৰ আছে ন কিমানখন পাহাৰ আছে অভয়াপুৰী ধুবুৰী চাইডত কিমানখনমান সেই সোণামুখ ইফালে এইখন কিমানখনমান পাহাৰ আছে ইয়াতে 4খন পৰে 4খন পাহাৰ আছে এই দূৰত পাহাৰ আছে দূৰত এখন আছে পাহাৰ দুখৰ কথা আপোনালোকে এতিয়া গৈ মই দেখুৱাব নোৱাৰোঁ কাৰণ ঠিক আছে বাই বাই দিলোঁ খুৰাজনক আৰু আমি যাব লাগিব 2টামান বজাত সেইকাৰণে গোটেইখিনি দৃশ্য আপোনালোকক দেখুৱাব নোৱাৰিম যিমান পাৰোঁ সেইখিনি দেখুৱাম অলপ ওচৰলৈ গৈ গোটেই ভিউটো দেখুৱাই আছোঁ ইয়াত আগফালেও পথাৰ আৰু এই পাছফালেও পথাৰ একদম ঘৰৰ পিছফালে আৰু মাজতে মানে ঘৰবিলাক তেনেকুৱাকৈ আৰু আগত ধুনীয়াকৈ সকলোৱে ৰাস্তাই ৰাস্তাই নাৰিকল গছ তামোল গছ শাৰী শাৰীকৈ ৰুইছে তাৰমানে য'তে ত'তে নহয় আৰু একদম শাৰী শাৰীকৈ আৰু এই ঘৰ মানুহৰ তামোলবিলাক মই এতিয়া দেখি আছোঁ ধুনীয়াকৈ মজা ইয়াত চাওক এই ঘৰ মানুহে ৰাস্তাতেই সৰিয়হ ৰুইছে এইটো সৰিয়হৰ খেতি মানে কি পথাৰত বেলেগকৈ কৰা হয় কিন্তু ইয়াতে আগফালে ধুনীয়াকৈ পথাৰ মানুহে মানে নিজৰ মানে গছ গছনি বা খেতি কৰে ইয়াতে ৰাস্তাৰ আগত আৰু তাৰ পিছত ঘৰবিলাক মানে আগফালে খেতি হে মজা কিবা এটা বেলেগ ইউনিক তাৰমানে অলপমান ইউনিক আৰু এই ঘৰ মানুহে খুব ধুনীয়াকৈ তামোল গছবিলাক শাৰী শাৰীকৈ ৰুইছে এটা অসমীয়া গানৰ শ্বুটিং এটা কৰিলে কিমান ধুনীয়া লাগিব ভাবকচোন ক'ত যায় শ্বুটিং কৰিব এইবিলাক ঠাইত শ্বুটিং কৰিব লাগে চাওক কি ধুনীয়া লাগে এইফালে যদি মই গৈ থাকোঁ এনেকৈ কিমান দূৰ পাওঁ নাজানো আমেৰিকা লণ্ডন জাপান কিবা কিবি পাই যাব পাৰোঁ গতিকে ইমান দূৰ খোজ কাঢ়িব নোৱাৰোঁ কাৰণ ভৰিখন ছিঙি যাব ইমান দূৰ খোজ কাঢ়িলে তো ইমান দূৰ খোজ নাকাঢ়োঁ অলপমান চাই লওক ভিউটো চাই লওক খুব মজা ভিউ একদম নাইচ এইটো বা কি ফুল জানে যদি জনাবচোন ফুলেই নে ফলেই নে কি একো ধৰিবই পৰা নাই তাৰমানে হেৰি নিচিনা কি বোলে ডালিমৰ নিচিনা গোটেই ফলবিলাক চাওকচোন কিন্তু খাব নোৱাৰি এতিয়া যদি খাই যাব মৰিও যাব পাৰোঁ গতিকে কাকো নুসুধাকৈ নাখাওঁ কি গছ নাই ইয়াত চব গছে আছে কঁঠাল গছ আম গছ লেটেকু গছ জলফাই গছ মানে ৰবাব টেঙা সকলোবিলাক আছে তাৰমানে সকলোবিলাক গাঁৱত মানে জেনেৰেলি সকলোবিলাক গছ থাকেই তথাপি মানে ইয়াতে মানে কিবা এটা ভাল লাগে আৰু মানে গছবিলাক যে পৰিপাটিকৈ ৰুৱে মানে য'তে ত'তে নহয় আৰু মানে ভালকৈ মানে সেইটোৱে ভাল লাগে এয়া চাওক ৰাস্তাত কঁঠাল গছ ৰুই দিছে মানে কাৰোবাৰ তামোল গছ ৰুই দিছে কাৰোবাৰ কঁঠাল গছ ৰুই দিছে ৰাস্তাত ভাল লাগে বাৰীৰ পিছফালে থাকিলে কোনে দেখা পাব আৰু আগফালে থাকিব লাগে ইয়াৰ মেইন ৰাস্তা এইটো আৰু মেইন ৰাস্তাৰ মানুহে যাতে দেখা পায় সেইমতে ধুনীয়াকৈ মানে গাঁওখন মানে সজাই পৰাই তুলিছে আৰু এনেকুৱা গাঁও লাগে আচলতে আমাৰ অসমত এনেকুৱা গাঁও হ'লেহে মানুহে গাঁৱৰ প্ৰতি আকৃষ্ট হ'ব মানে সকলোৱে টাউনত মাটি কিনিব খোজে টাউনত থাকিমহে সকলোবিলাক আছে কিন্তু গাঁৱত কি নাই সেই গাঁৱততো আছে ন তো গাঁৱত থাকক আপোনালোকে গাঁৱত থাকক এইটো সেনেকৈ কোৱা নাই যে মই সেইটো যে টাউন বেয়া গাঁৱেই ভাল সেইটো নাভাবিব কাৰণ টাউনো ভাল টাউন সকলো ক্ষেত্ৰতে আগবঢ়া গাঁৱতকৈ আগবঢ়া হয় কিন্তু আচলতে যিটো চিনাৰী আপোনালোকে গাঁৱত পাব সেইটো টাউনত নাপায় সেইটোৱে কথা গাঁৱৰ দৃশ্যটো দেখালোঁ এতিয়া বিয়াত আহি যদি বিয়াৰ দৃশ্যটো দেখুৱাই এইটো কেনেকুৱা হ'ব তো অলপমান বিয়াৰো দৃশ্য দেখুৱাওক অলপ ভিতৰলৈ সোমাই যাওক এইফালে গৈ অলপমান দেখুৱাওক বলক বেলেগ চব্জিবিলাক চাই লাভ নাই পিঁয়াজটো মেইন কাৰণ পিঁয়াজৰ দাম জানে মানে আমিতো কইনাৰ লগত আহিলোঁ আৰু ইয়াতে মানে আজিহে পাৰ্টি হ'ব মানে এইফালে মানে আপোনালোকৰ ফালে কেনেকুৱা নাজানো এইফালে বিয়াটো আগতে হয় মানে দৰাই কইনা আনিব আগতে যায় আৰু পিছদিনাখনহে মানে সকলোকে পাৰ্টিটো দিয়ে খানাটো মানে পিছদিনাখনহে তো ইয়াতে পিছদিনাখন আহি লাভ আছে বিয়া দিনা আহি লাভ নাই খাবলৈ আহিলে পিছদিনা আহিব লাগিব তেতিয়াহে মানে আচল আৰু কাহ হৈ আছে অলপমান মানে টোপনি ক্ষতি কৰিলোঁ যে আৰু মাংস কাটিলে অলপ আগতে আৰু মাংস কটা হৈ গ'ল আৰু এতিয়া ভাত বনাই আছে ভাত বনাই আছে হৈ আছে আৰু দুপৰীয়া ভাত চাত খাই ইয়াৰ পৰা বিদায় ল'ম আমি ব্লগিং আগতেই কৰিম বুলি ভাবিছিলোঁ কিন্তু আচলতে বহুত বেলেগ ঠাইত আহিছোঁতো লাজ লাগি অলপমান আহিছোঁ ক'ত এইটো কোৱাই নাই এতিয়াও এই গাঁওখন হৈছে ধুবুৰীৰ গাঁও ধুবুৰীৰ চাপাত গ্ৰামৰ পৰা অলপমান এৰি শান্তিপুৰ বুলি এইখন গাঁও আৰু ইয়াতে আহিছোঁ সৌ দূৰত চাওক বিয়া আৰু মই ক'ত আছোঁ এতিয়া ইমান দূৰ মানে খোজকাঢ়ি গ'লেহে এতিয়া বিয়া ঘৰ পাম কিন্তু ৰাস্তাৰ পৰা এইটোৱে আচলতে এইটোৱে ইয়াৰ পৰাই যাব লাগে তো এনেকুৱা অলপমান বেলেগ দেখিছোঁ অলপ বিশেষ মানে
কাৰণ ঘৰবিলাক একদম ৰাস্তাৰ ওচৰতে হয়, কিন্তু ইয়াত বহুত দূৰত যাব লাগে, তেতিয়াহে পায় মানে। ৰাস্তা চাওক, ধুনীয়া ৰাস্তা একদম, মেইন ৰাস্তাৰ কাষতে ঘৰ। ইয়াত সন্ধিয়া ধুনীয়াকৈ আড্ডা দিব পাৰি ইয়াতে বহি বহি। তো মই ভাবিলোঁ আৰু এনেই থকাতকৈ অলপমান দেখুওৱা পৰিৱেশবিলাক কেনেকুৱা, খুব ধুনীয়া। ইয়াত গৰু চাওক, কিমান গৰু আছে বাপৰে, গোটেই গাঁৱৰ গৰুবিলাক চাগে ইয়াতে বান্ধি দিছে, ইয়াতে দিছে চাগে চব। চাওক কিমান গৰু আছে, গণিব পাৰিব নেকি, গণকচোন পাৰে যদি। আৰু আমাৰ চেনেলৰ ভিডিঅ'বিলাক যিসকলে চাই, আপোনালোকে টাউনৰ পৰা চাই আছে নে গাঁৱৰ পৰা চাই আছে ভিডিঅ'টো জনাব। যদি গাঁৱৰ পৰা চাই আছেতো গমেই পায় আৰু গাঁৱৰ পৰিৱেশ, কিন্তু টাউনৰ পৰা যিসকলে চাই আছে তেওঁলোকে অলপমান ভাল পাব চাই গাঁৱৰ দৃশ্যবিলাক। আৰু আমাক ইয়াত থাকিব দিছে, কইনা ঘৰৰ মানুহটো অলপমান ৰেচপেক্ট দিছে, খুব ধুনীয়াকৈ ইয়াত সোমাব দিছে তাৰমানে আমাক। মই মানে কইনাৰ লগত আহিছোঁ, এতিয়ালৈকে কইনাকে দেখুওৱা নাই। আপোনালোকে কমেণ্ট কৰিব কইনাক কিয় দেখুওৱা নাই, গতিকে গালি খোৱাৰ আগতে মানে দেখুৱাই দিছোঁ আগতে, এয়া কইনা। কিন্তু মেকআপ চেকআপ কৰা নাই দেই, একদম অৰিজিনেল লুক এইটো। মেকআপ অলপ পিছতহে মেকআপ কৰিব, আৰু তেতিয়া আপোনালোকে অৰিজিনেল লুকটো দেখা নাপায়। আৰু এতিয়া মানে এই শুই উঠিছে ন অলপ আগতে, এতিয়াহে ছোৱালীৰ অৰিজিনেল লুকটো দেখা পায়। তো ছোৱালীক যদি আপোনালোকে চাব বিচাৰে শুই উঠাৰ পিছত চাব, মেকআপ কৰাৰ পিছত চাই লাভ নাই। তো এইজনী কইনা, কিবা দুআষাৰ কৈ দিয়া, বিয়ালৈ কোনোবাক মাতা যদি মাতা মোৰ ছাবস্ক্ৰাইবাৰ। আপোনালোকক বিয়ালৈ নিমন্ত্ৰণ থাকিল, নিমন্ত্ৰণ দিছে বিয়ালৈ, আহক এতিয়া আহক, সকলো একদম দলে বলে আহি যাওক বিয়া খাব। তো নিমন্ত্ৰণ পাই গৈছে কইনাৰ পৰা। আৰু দৰাক নেদেখুৱা, দৰা বিজি আছে পুৰা একদম। তো বাই ভিডিঅ'টো ইয়াৰ পৰাই শেষ কৰিম, বহুত দীঘল হৈ যাব নহ'লে। তো বিয়াঘৰৰ পৰাই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। বাই বাই, আপোনালোকে চাই থাকিব ভিডিঅ'বিলাক। নেক্সট ব্লগিং কিবা বেলেগ ঠাইত যাম আৰু দেখুৱাম। তো বাই জি ইউ এগেইন।